জয় কৃষ্ণ গুৰু। এই ভিডিঅ'টি আপলোড দিয়াত বহুত পলম হৈ গ'ল। পালনাম এতিয়া শেষে হৈ গ'ল। এতিয়া সঠিক সভা চলিছে, সভাও কালি শেষ হ'ব। মই আজি আপোনাৰ এই ভিডিঅ'টো আপলোড দিম আজি 6 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 2026 চনৰ। এয়া চাওক, আশ্ৰমখন দিনে দিনে বহুত ডেভেলপ হৈ গৈ আছে। আপোনালোকে দেখিছে, ভিডিঅ'টো দেখিব। যিমান পাৰোঁ ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া পালনামৰ বিভিন্ন দৃশ্য, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তৰ আগমন সমাগম, আৰু ইয়াত কেনেকৈ ভোগ বিতৰণ কৰা, ভোগ বিতৰণ স্থলীও দেখুৱাম আপোনালোকক। মই তাতে দুপৰীয়া ভোগ গ্ৰহণ কৰিছিলোঁ, নিৰামিষ। আৰু মই এনেও নিৰামিষ খাওঁ, খাই ভাল পাওঁ। যাই হওক, খুবেই ভাল লাগিল এনেকুৱা ধৰ্মীয় স্থানত আহি পেলাই। আগতে মই বহুতবাৰ আহিছোঁ, দৰ্শন কৰিছিলোঁ গুৰুদেৱক, অৰ্থাৎ অৰুণ গোস্বামীদেৱক। এয়া চাওক, নতুনকৈ এইবিলাক কি সুন্দৰভাৱে বনাই থৈছে। আপোনাৰ এতিয়া মানে যিবিলাক মুকলি ঠাইত মানে হেৰি আছিলে, বা এই পথৰ ওচৰতে এই ধৰণে বনাই দিয়া হৈছে, যাতে যাত্ৰীসকল ধুনীয়াকৈ জিৰাব পাৰে, বা বৰষুণ আহিলেও ইয়াতে আপোনাৰ ধুনীয়াকৈ খোজকাঢ়ি ডাইৰেক্ট মন্দিৰ ভাগত সোমাব পাৰে। দিনে দিনে বহুত সুন্দৰ হৈ গৈ আছে আশ্ৰমখন। এয়া চাওক, আমি বহিছোঁ, এতিয়া আমি ভোগ খাম, অৰ্থাৎ নিৰামিষ আহাৰ গ্ৰহণ কৰিম। এয়া চাওক, মানুহ বিভিন্ন ভক্তসকল বহিছে, অজস্ৰ মানুহ। মই যিদিনা গৈছিলোঁ, সৰ্বদা আহিছিলে, অৰ্থাৎ আমাৰ সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিল। তেখেতৰ ভিডিঅ' বনোৱা নহ'ল বাৰু। মই অহাটো গম পালোঁ, কিন্তু ভিডিঅ' বনোৱা নহ'ল। মই পটককৈ গুচি আহিলোঁ। বিশেষ দেৰি বা গাড়ীৰ অলপ প্ৰব্লেম আছিল, সেইকাৰণে। কৃষ্ণগুৰু পালনামৰ বিষয়ে মই আহিছিলোঁ। মই লগ পালোঁ আমাৰ ঘৰৰে মানুহ, দাদা এজন বৰপেটাৰ, আৰু এখেতৰ ঘৰ এৰাত। ভাল লাগিল লগ পাই, আৰু লগ পাম নিশ্চয়। কিবা ক'ব নেকি পালনামৰ? আচ্ছা আচ্ছা, বহুত ভক্তৰ সমাগম হৈছে। 12 দিনীয়া কাৰ্যসূচীৰ আৰম্ভ কৰাইছে কৃষ্ণগুৰু 51 যিটো পালনাম চলি আছে।